जिस समय में 400 फीट के न्यूनतम मजदूरी के 700 फीट के मियादी पट्टा देख बात चला है समय में बगान के मुख्य आज के जी इंद्र पत्थर का समस्या ये समस्या पर इंद्र पत्थर के नहीं लगे पता जनगोष्ठी का है पता आसाम भी लुका है प्रत्येक के एक আমি প্রত্যেক দুইটা শব্দৰ কাৰণে মই আহিছে এটা হ'ল আমাৰ কাৰ্বি আংলং পঞ্চলৰ মাটি 200 বিঘাৰ মাটি তো কনজাৰ্ভেশ্যনৰ মাটি ডিপাৰ্টমেণ্টৰ মাটি হয় এইটো ডিপাৰ্টমেণ্টৰ মাটিটো কোম্পানীৰ কাৰণে দি দিছে আকৌ ছেকেণ্ড হ'ল এইটো এনে পাথৰৰ মাটি 60 বিঘা এইটো দি কোম্পানীৰ কাৰণে দি দিছে এইটো কাৰণে মই এইটো একবাৰ ইম্পৰ্টেণ্ট মেছেজ এটা ক'ব বিচাৰিছোঁ যে আমাৰ মাটি কোম্পানীৰ কাৰণে দিব লাগে নে নালাগে নালাগে ন আমাৰ মাটি যদি কোম্পানীৰ কাৰণে দিলে আমাৰ লছ হ'ব নে নহয় লছ হ'ব ন আগতে কাজিৰঙা বৰধনীয়া বোলে এটা গান আছে নে নাই ইমান শব্দ ভাল এইটো কাজিৰঙা যদি আমাৰ কাজিৰঙা মাটি যদি কোম্পানীৰ কাৰণে দি থাকিছে বোলে আমাৰ কাজিৰঙা বৰবাদ হ'ব নে নহ'ব কাজিৰঙাই বৰবাদ হৈ যাব এইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে কাজিৰঙাটো ইণ্টাৰনেশ্যনেল টুৰিষ্ট প্লেচ হয় মানুহকেইটা ফৰেন কাণ্ট্ৰিৰ পৰা আহিব ইয়াত একদম এটা এটমস্ফিয়াৰ এটা ইয়াত ইকো চেনচিটিভ জোনত ইয়াত মানুহকেইটাক চাব আহিব ইমান আমাৰ একদম ভাল জাগা হয় মানুহকেইটাক ইয়াত এটা কি কয় মানে একটা লুক থাকে ন একটা ইয়াত আমাৰ সবচে ফেমাছটো কাজিৰঙাত এইটো ৰাইনো হয় ৰাইনো ক'লে বুজিছিলে নে নাই যে জুবিন দায়ে কৈছে যে Assam is famous for rhino. Assam is famous for tea. Assam is famous for তেনে যদি আমি যদি কাজিৰঙা বচাব নোৱাৰে ক'লে আমি ইয়াত থাকি কিনে কি লাভ হয় না আমি এইটো মানে সব আমি মিলি কিনে আমাৰ ইয়াত যিমান ইয়াত ট্ৰাইবেল আছে যিমান ইয়াত খেলনীয়া অসমীয়া হওক খেলনীয়া আদিবাসী হওক ইয়াত বড়ো হওক ইয়াত কাৰ্বি হওক মিচিং হওক ৰাভা সব ওলাই কিনে আমি ইয়াত অল ইয়াত আসাম হওক সব মিলি কিনে আমি ইয়াত কাজিৰঙা বচাব লাগে নে নালাগে লাগিব নে নালাগে ইম্পৰ্টেণ্ট মেছেজ দিছে যিমান আমি ইয়াত আছে সব আমি মিলি কিনে এইটো প্ৰটেষ্ট কৰিব লাগে প্ৰটেষ্ট কৰিম নে নকৰিম প্ৰটেষ্ট কৰিব লাগে দেই আমি একদম আমি ইয়াত কাৰ্বি আংলং যিমান মানুহ আছে আমিও আমাৰ কাৰ্বি আংলং যিমান অৰ্গেনাইজেশ্যন আছে আমাৰ লগতে আছে আকৌ ইয়াত যিমান আমাৰ এটা আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন আছে ইয়াত বৰ্ষালত আমাৰ প্ৰণৱ দলে আছে যিমান আমি সব মিলি কিনে এইটো কোম্পানীৰ কাৰণে আমি খেদিব লাগে নে নালাগে কোম্পানীৰ কাৰণে মাটি দিব পাৰিব নে নোৱাৰে ন এইটো কাৰণে আমি মাটিটো দিব নোৱাৰো এইটো কাৰণে মই এইটো লাষ্ট মেছেজটো কৈছো যে আমি এইটো যদি কি কয় এইটো চিএম আমাৰ কথা নামানে আমি একদম জবৰদস্তি হওক আমি ফাইটিং কৰিম কাপোৰ কানি আৰু কাঁহী বাতি ধুবৰ কাৰণে আমাৰ আইসকলক চাকৰ কৰিবৰ কাৰণে আপোনালোকক 5 ষ্টাৰ হোটেল লাগে সেই ধৰণৰ 5 ষ্টাৰ হোটেল আমি কেতিয়াও কৰিবলৈ নিদিওঁ আমাৰ নিজৰ অধিকাৰ আমাক লাগিব আজি সংবিধানৰ মতে আমাৰ ৰাইট টু চে নো আছে প্ৰি প্ৰায়ৰ ইনফৰ্ম কনচেণ্টৰ কথা আছে 300 বিঘা মাটি লৈ ৰেডিশ্যন ব্লু বনাব কুমেনিংটি গাঁৱৰ বাসিন্দাক আপোনালোকে জনাইছেন ৰেডিশ্যন ব্লুখন কি বস্তু হয় যে চুগিদাম টাং নিতুমহাদাক 250 বিঘা more than 250 বিঘা so conservation along le ds company han pide ta putha pin nitumda golaghat district along kido organization do ana tum basi tum chingki chithan no la sidadak ni tum long nai chitong dun organization amene li ecc kupon po all Assam Adivasi Student Association nang chitong nun lo la tea tribe and Adivasi welfare committee tum nang chitong nun lo Adivasi Tea Tribe Gana Mukti Pariksa Latum Organization Nundana Chitong Nulo All Assam Tea Tribe Right Struggle Committee Latumat Tungtana Chitong Nulo Joint Land Right Struggle Committee Latumdana Chitong Nulo Lapen Greater Kajiranga Land and Human Rights Protection Committee Tumdana Chitong Nulo Nitumlong Lapen ke Lasit Sana Organization Nundani Tumlong Chitong Nulo Lapen Itum Chingki Chitan Noje Haladak 250 Bigha Along Le So conservation along le la penta department along le la kopi koson pensi la 250 bigha along le so conservation along le ds company man ke pek develop athe ne tum chini je ladakh ke ladakh kahora long kido adoi dui long kido border long kido atum thang tha chini dun de athe dak public hearing dang hai
notice ta council pe nang pale le sitame ARO bang nang chi chak ni tum han nang chi chak ke pene notice aloke nang kothai lo busi nai pu la sini tum asap ta project public hearing ta ave de na pot ni tum rong asordom ta chini tum de de pot sini tum pini la tum ben chitong lin lo chingki chithan lo la tum anda ni tum hanang chi don lang se lo ja ke not ki bang ji ke ni tum protest back po ko pi posi la so pot ni tum han la so conservation la long le ke dada ni tum as ekar bang long han ke effect chot kali la ke asam ang kang pi bhan se effect det ko pi posi ke effect ma punote la so conservation la long le ke adung het ke la ke Kaziranga National Park along le pina Kaziranga National Park along le la Tiger Reserve along le la UNESCO World Heritage along le la dakta ke international hati tourist place bang tourist tum ki bang nang kilang dim along le si pini la dak pini pula DS company tum phan DS company tum 250 bigha along le jong si pidelo plote la dak ke wall ki monai ke la tum ke 30 feet ang song a wall jong si monai lo pulote la pena dung tu la CM Himantua Piso pine Riniki Bhuya la so la ta dak long adung het ma sila ta pine Seven Star Hotel lang Kim Dunpu la so nak kapre company tum topik kote la dak wall ke di dak kahora pen ha jogla bandaan ke wall si hing kipu la so wall si hing kip ti pwa join ni tum pini la dak song doan ni tum chingki chithan no je jong si la so wall jong si la dak don tip lo pulote di dak jontu jonwar api anke la puke lang ke thehut la pu flat do imati di Kaziranga lo flat do lo ute la so along li la pu alang asupuro jontu jonwar api anke la pu karbiang long sigibang bang mati sidame wang ne de to hada si thi la fu la so Kaziranga long kito jontu jonwar api jong si thi la pu pulote pini i tum dak song do ani tum chingrum lo chithan lin lo je adhe la dak dang itum kado ita chini la pen Jubin Guard mata pulo je Assam is famous for rhino tea la pen ke Jubin Guard la sila da rhino tea lo ji pula tum chini et lo la pen animal la pi la ji pula tum chini et lo jong si walo gai pi pulote la si ni tum bang ke la ke justice nang ji la so long le bang chilong vek nai 250 bigha long le chilong vek nang ji la pen la the border area long ki do adu yo hoi long mama bang si la long le kota ki pi bang phan hai ke che be tumat ki pi la so along le immediately pen cancel lab nai consul so da pen turam rong hang CM aphan ni chuni ri lo la pen itum karbiang long long ki do itum local CM la pen EM atum hada chuni ri lo je la so long le long mama du yo hoi tuman ma ke long le pota da cancel lab nanti la pen ke isi itum adi ining ke arong nang je lamang thege la heno je dada ke Kaziranga long ke adoi hui long ke nang tum chini o je karbia culture la pen ke historical long heritage lo la pen Kazirong hangpi la ke na tum da chini lo matidi Kazirong hangpi ajong si dadak jong si Kazirong hangpi dak itum si anniversary ta patiti lo di gong pi ni kachikimu la hai la tum dak di lo matidi jong si la hai along le si no ne di bang asu tum hangpi det ha bang Delhi Mumbai ator tum han si ekdom company ke tuan pidet pulote moi tum hakka di fulong tara lang so long kachikimocho hada university chubi chot ka levelo athela dak jong si propriety bote athe Kazirong hang pi ke la ke itum chini je la ke Kaziranga ke Kazirong hang pi ke la ke kado e chini la dak saningan banta pine university ta patilo kani ma andi dak si chikimo pom lo pulote choi boy tum jong si la dak Kaziranga along ki do ka hora long jong si la dak jong si long le bang ke che ke su tum han pidet pulote itum hatar lang so fiscal long itum chikimore ta levelo kali malangri la sini ri pu kang tum de la hano je nitum han justice long vek nang ji long le chi long vek nang ji la pen ke ni ka do we ham phang song duan ka bang long ham phang song tu ana phan da chuning ri lo nang ki tong long lab nai no nitum ki bang ji la so achiko last week long nitum protest vek po la pen rong asor to ma da chuning ri lo la pen da ka do ka ve sok that song ki do tum anda nang ki tong long lab po la sini le lam thing ton ko kartom বৃহত্তৰ কাজিৰঙা অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত সমগ্ৰ অসমৰে বিভিন্ন দল সংগঠন আহি আজি ইয়াত উপস্থিত হৈছোঁ আৰু সকলোৱে ইংলে পথাৰকে ধৰি ফুমেনিংটি গাঁৱৰ এই অঞ্চলসমূহ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি এটা মতত উপনীত হৈছোঁ যে কাজিৰঙাখনৰ আশে পাশে তেখেতসকলক বন্যপ্ৰাণী থাকিব পৰাকে গাঁৱলীয়া খেতি কৰি খোৱা মানুহ লাগে জীৱ জন্তু থাকিব পৰাকে তাত পথাৰ লাগে নে তেখেতসকলক কেৱল মাত্ৰ পঞ্চতৰ্কা হোটেল লাগে আজি ইংলে পথাৰত হায়াত হোটেল গঢ়িব লৈ আমাৰ বহু পৰিয়ালক উচ্ছেদ কৰা সমগ্ৰ অসমে দেখি আহিছে তাৰ ঠিক 500 মিটাৰো দূৰ নহয়
তাত পুমেনেংটি গাঁৱৰ যিখন বৃহৎ অঞ্চল আছে ছইলৰ বুলি লৈ থৈছিল, তাত বোলে 250 পৰা 300 বিঘা মাটি তেখেতসকলে লৈ DS গ্ৰুপক ৰেডিচন ব্লু হোটেল খুলিবলৈ দিছে। আৰু তাৰ ঠিক কাষতে তেখেতসকলে একলেণ্ড বনায়, তাৰ ওচৰতে আছে বৃহৎ বৃহৎ আকৌ বিভিন্ন হোটেল আৰু বনাই তেখেতসকলে তাজ হোটেল বনাব। তো কাজিৰঙাখনত ইমানখিনি হোটেল বনাবলৈ অধিকাৰ ক'ত পালে তেখেতসকলে? আমাৰ সাধাৰণ জনগোষ্ঠীয় কাৰ্বি আদিবাসী মানুহক উচ্ছেদ কৰাৰ নীতি তেখেতসকলে সচৰাচৰ ইয়াত অৱলম্বন কৰি গৈছে। আজি যিসকল মানুহ আমাৰ পাণবাৰী অঞ্চলত কাৰ্বি পৰিয়ালসকলক খেতি কৰি খোৱা মানুহক উচ্ছেদ কৰি দিলে আমি সকলোৱে জানো। আজি আমাৰ হাতীখুলি অঞ্চলত আজি আদিবাসী মিচিং মানুহক উচ্ছেদ কৰিবলৈ নটিচ দি থৈছে। আজি হালদিবাৰী অঞ্চলত তেখেতসকলে আমাৰ আদিবাসী জনগোষ্ঠীয় মানুহক তেখেতসকলে উচ্ছেদ কৰিছে। তাৰ পৰা আমাৰ মানুহে খেতি কৰা খোৱা মানুহক এটা সৰু পজাঘৰ তাত কাজিৰঙাৰ কাষত থাকিব নিদিয়ে, উচ্ছেদ কৰি দিয়ে। আমাৰ ধান এগোচা ৰুবলৈ নিদিয়ে, তাৰ পৰা আমাক উচ্ছেদ কৰে। তেনে কিন্তু এই বৃহৎ বৃহৎ 5 ষ্টাৰ হোটেল 300 বিঘা 60 বিঘা 90 বিঘা এনেধৰণৰ বৃহৎ বৃহৎ মাটি লৈ হোটেল বনাবলৈ অনুমতি ক'ত পায়? আমি আজি যৌথভাৱে ইয়াত বহুকেইটা অসমৰ সংগঠন আছে, আজি সকলোৱে মিলিতভাৱে আমি এটা সিদ্ধান্ত লৈছোঁ যে যি পৰ্যন্ত কাজিৰঙাৰ বৃহত্তৰ স্বাৰ্থত, কাজিৰঙাত থকা মানুহৰ স্বাৰ্থত কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প হ'লে এটা টুৰিজম প্লেন লাগে। সেয়া আমি মনে সাজি কোৱা কথা নহয়, সেয়া আইনীগতভাৱে সংবিধানগতভাৱে এটা নীতি ভাৰত চৰকাৰৰ। আজি পৰ্যন্ত কাজিৰঙাত টুৰিজম প্লেন কিয় নাই? কাজিৰঙাৰ টুৰিজম প্লেন মতে ক'ত কিমান টুৰিষ্ট আহিলে কিমান ক্ষতি হ'ব, আৰু সেই টুৰিজম প্লেনত আমাৰ জনগণৰ, ইয়াত থকা কাৰ্বি মানুহ, ইয়াত থকা আমাৰ সকলো অসমীয়া মানুহৰ সম্পূৰ্ণ মতামত ল'ব লাগিব যে কি পৰিস্থিতিত আমাৰ খেতি মাটি টুৰিষ্ট কৰিব পাৰিব, কি পৰিস্থিতিত আমাৰ পাহাৰ মাটি তেখেতসকলে কাটি পেলাই টুৰিষ্ট বা বেলেগ কাম কৰিব পাৰিব। এই সকলোবোৰ আইন আমাৰ তাত লিপিবদ্ধ থাকিব লাগিব টুৰিষ্ট প্লেন। সেইকাৰণে বনাবলৈ নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি যেতিয়া বনিছিল তেতিয়া সেইটো লিপিবদ্ধ কৰা হৈছে আইনীগতভাৱে। আজি পৰ্যন্ত কিয় কাজিৰঙাই সেইখন বনাব পৰা? তাৰ লগতে ইক' চেঞ্চিটিভ জ'নৰ কথা আছে। ইক' চেঞ্চিটিভ জ'ন কাজিৰঙাত তেখেতসকলে আজিলৈকে লাগু কৰা নাই। তাৰ মানে য'ত লাগু কৰা নাই, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুসৰি 0 পৰা 10 কিলোমিটাৰ, মানে 10 কিলোমিটাৰলৈ উইদাউট এনি ডাউট, উইদাউট কুৱেশ্যন সেইটো ইক' চেঞ্চিটিভ জ'ন হিচাপে ধাৰ্য কৰা হয়। কিয়নো তেখেতসকলে বৈজ্ঞানিকভাৱে ৰাইজৰ অনুমতি লৈ আজিলৈকে ইক' চেঞ্চিটিভ জ'ন ঘোষণা কৰিব পৰা নাই। তেনে আজি ইংলে পথাৰখন 0.5 কিলোমিটাৰো দূৰত নহয়। আজি DS গ্ৰুপ পুমেনেংটি গাঁওখন 2 কিলোমিটাৰো দূৰত নহয় কাজিৰঙাৰ পৰা। তেনে কেনেকে কোন আইনৰ আধাৰত তেখেতসকলে এইবোৰ ব্যক্তিগত হোটেল বনাব পাৰিছে? তাৰমানে এই ব্যক্তিগত হোটেলৰ কোম্পানীৰ পৰা মোটা অংক নিশ্চিতৰূপে DFOই লৈছে বা চাৰ্কেল অফিচাৰে লৈছে বা এই মন্ত্ৰী আমোলাই লৈছে। এই সকলোবোৰ সম্পূৰ্ণৰূপে অনুসন্ধান নোহোৱালৈকে, যেতিয়ালৈকে ন্যায়িক তদন্ত নহয়, সেই পৰ্যন্ত সকলোবোৰ কাম কাজ ইয়াত স্থগিত থাকিব লাগিব। আমাক টুৰিজম প্লেন লাগিব। আমাৰ দখলত থকা মাটিৰ আমাৰ যেনেকে কোৱা হৈছিল থলুৱা জনজাতীয় জনগোষ্ঠীয় মানুহক মাটিৰ পট্টা দিয়া হ'ব, মাটিৰ পট্টা দিব লাগিব। আমাৰ ৰাইটছ প্ৰথমত আপোনালোকে ছেটেল কৰি লওক, তাৰ পিছত আমেৰিকান কোম্পানীৰ কথা ভাবিব, বৃহৎ হোটেলৰ কথা ভাবিব। বৃহৎ হোটেল খুলি আমাৰ সাধাৰণ মানুহৰ একো লাভ নহয়। তাত আমি ইংৰাজী নাজানো, গৈ পেলাই তাত আমি ৱেটাৰ এটা কৰিবলৈ বা চকীদাৰ কৰিবলৈও আমাৰ ল'ৰা ছোৱালীৰ যোগ্যতা নাই। তেনে কিহৰ কাৰণে আমাক 5 ষ্টাৰ হোটেল লাগে? কেৱল মাত্ৰ তাত কাপোৰ কানি আৰু কাঁহী বাতি ধুবৰ কাৰণে আমাৰ আইসকলক চাকৰ কৰিবৰ কাৰণে আপোনালোকক 5 ষ্টাৰ হোটেল লাগে? সেই ধৰণৰ 5 ষ্টাৰ হোটেল আমি কেতিয়াও গঢ়িবলৈ নিদিওঁ। আমাৰ নিজৰ অধিকাৰ আমাক লাগিব। আজি সংবিধানৰ মতে আমাৰ ৰাইট টু চে নো আছে, প্ৰি প্ৰায়ৰ ইনফৰ্ম কনচেণ্টৰ কথা আছে। 300 বিঘা মাটি লৈ ৰেডিচন ব্লু বনাব। পুমেনেংটি গাঁৱৰ বাসিন্দাক আপোনালোকে জনাইছেন ৰেডিচন ব্লুখন কি বস্তু হয়? এই গুটকা বনোৱা কোম্পানীটোৱে তাত কি কৰিব আহিছে? সেইবোৰতো একো জনোৱা নাই আমাৰ মানুহক। কাৰ্বি আংলঙৰ 6 শ্বেডিউল আছে। 6 শ্বেডিউল কিয় বনোৱা হৈছিল? যাতে আমাৰ মানুহৰ মাটিৰ অধিকাৰ, সাংস্কৃতিক অধিকাৰ অক্ষুণ্ণ থাকে। আজি 6 শ্বেডিউলৰ আইন ভংগ কৰি হোটেল মাইনিং সকলোবোৰ দি দিয়া হৈছে। আজি আমাৰ পাৰিপাৰ্শ্বিক আইনসমূহ বনোৱা হৈছিল যাতে
য'ত জীৱ-জন্তু চৰে তাত এনেধৰণৰ বন ধ্বংস কৰাৰ কাম কাজ কৰিব নালাগে। হাইকোৰ্টে দুদিনমানৰ আগতে অৰ্ডাৰ দিছিল যে কোনো কাৰণতে বনাঞ্চলৰ কাষত থকা মাটি বিভিন্ন ইণ্ডাষ্ট্ৰিয়েল কামত ব্যৱহাৰ কৰিব নোৱাৰি। তেনে চৰ্তত কাজিৰঙাক এনেকৈ ধ্বংস কৰাটো আমি কোনো কাৰণতে মানি নলওঁ। আজি এই মজিয়াৰ পৰা আমাৰ এই সংগঠনৰ সমূহৰ পৰা ইয়াত থকা সকলো জাতি জনগোষ্ঠীয় সংগঠনৰ পৰা আমি এই দাবী অসম চৰকাৰ তুলিৰাম ৰংহাঙলৈ আমি স্পষ্টভাৱে কৈছোঁ যে কোনো কাৰণতে আমাৰ মাটি এনেধৰণৰ কাৰ্যৰ কাৰণে দিয়া নহ'ব। প্ৰথমত যিসমূহ কথা ওলাই আছে তাত হাজাৰ হাজাৰ বিঘা মাটি বিভিন্ন মন্ত্ৰী আমোলাৰ আছে, সেইসকলৰ মাটিত আপোনালোকে লেগাম লগাওক আৰু আমাৰ কৃষি খাটি খোৱা মানুহৰ মাটিৰ অধিকাৰ সুৰক্ষা দিয়ক।